আমি যে সৰুতে যে ৰেলগাড়ী খেলিছিলো যে তোমাৰ কাৰোবাৰ পিঠিত হাত দিলা তোমাৰ পিঠিতো কোনোবাই হাত দিলে তো এই বস্তুটোকে কেটিনেশন বুলি কয় তো একদম এটা মনত ৰাখিবলগীয়া কথা যদি এটা কাৰ্বন আছে কম্পাউণ্ডটোত যদি কম্পাউণ্ডটোত এটা কাৰ্বন আছে তাক কোৱা হ'ব মিথ যদি দুটা আছে তাক কোৱা হ'ব ইথ যদি তিনিটা আছে তাক কোৱা হ'ব প্ৰপ তো ইথানিক এচিডৰ দুটাই বিক্ৰিয়া আছে যে এচিড আৰু এলকহলৰ মাজত হোৱা বিক্ৰিয়া হেল্ল' সকলোকে স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আজি ক্লাছ 10ত যিখিনি ল'ৰা ছোৱালী পঢ়ি আছা আজি মই এটা নতুন চেপ্টাৰ অৰ্থাৎ হয়তো তোমালোকে আগতে শুনিছা নহলে সকলোৱে কিজানি ভাবি আছা যে এই চেপ্টাৰটো যদি কোনোবাই আমি ইতিমধ্যে পঢ়িলো কোনোবাই যদি আহি আমাক ৰিভাইজ কৰাই দিলে হেতেন তেতিয়ালে বহুত ভাল লাগিল হয় তো এই চেপ্টাৰটো মই অতি সৰুকে তোমালোকৰ কাৰণে লৈ আহিছো আৰু তোমালোকে এই চেপ্টাৰটো নিশ্চয়কৈ যদি আগতে পঢ়িছা তেতিয়ালে বহুত ভাল পাবা ইয়াৰ পৰা ৰিভাইজ কৰি চেপ্টাৰটোৰ নাম হৈছে কাৰ্বন এণ্ড ইটস কম্পাউণ্ড কাৰ্বন আৰু ইয়াৰ যৌগসমূহ আমাৰ ক্লাছ 10 কেমিষ্ট্ৰিৰ আটাইতকৈ ভাল লগা বা আটাইতকৈ কঠিন চেপ্টাৰটো কঠিন বস্তুবিলাক সদায় ভাল লাগে যেনেকৈ তুমি প্ৰথমতে যদি পাহাৰত উঠিব যোৱা তেতিয়ালে তোমাৰ ভাল নালাগিব কিন্তু মানুহে চোৱাচোন এভাৰেষ্টটো জয় কৰি আহিছে তো ঠিক তেনেকুৱা ধৰণে তোমালোকৰ কাৰণে এই চেপ্টাৰটো মই লৈ আহিছো অতি কম সময়ৰ ভিতৰত আমি ৰিভাইজ কৰিম বস্তুখিনি তো ষ্টে টিউন ঠিক আছে প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ কাৰ্বন প্ৰথম কথা যে কাৰ্বননো কি তো কাৰ্বন হ'ল এটা নন মেটেল বা এটা অধাতু ঠিক আছে ইয়াৰ সংকেত হৈছে চি আমি যেনেকৈ কাৰ্বন বুলি এনেকৈ নিলিখি চি বুলি ইয়াক লিখিব পাৰো ইয়াৰ এটমিক নাম্বাৰ 6 এটমিক নাম্বাৰ 6 মানে ইয়াতে কি আছে ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা কিমানটা আছে 6টা আছে ঠিক আছে তোমালোকে দেখিবলৈ যদি পোৱা যে 6টা কি আছে ইয়াতে এটমিক নাম্বাৰ ইয়াৰ 6 তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব ক্লাছ 9ত আমি পাইছিলো যদি 6 হয় 2 আৰু 4 2 আৰু 4টাৰ ইলেক্ট্ৰনীয় বিন্যাস 4টাৰ বহিৰাগত সেলটোত থাকে অৰ্থাৎ এই তোমালোকে যে কাৰ্বনটো দেখিছা 4টা ইলেক্ট্ৰন বহিৰাগত সেলটোত থাকিব এতিয়া হি যদি ষ্টেবল হ'ব লাগে তেতিয়াহলে হি দুই ধৰণে ষ্টেবল হ'ব পাৰিব দুই ধৰণে সুচল হ'ব পাৰিব হয়তো 4টা ইলেক্ট্ৰন হি কি কৰিব হি ল'ব প্লাস নহলে হি 4টা ইলেক্ট্ৰন কি কৰিব মাইনাস এই মাইনাস আৰু প্লাসটোৱে ল'ব আৰু এৰি দিব বুলি কৈছে কিন্তু 4টা ইলেক্ট্ৰন এৰি দিলে ইয়াতে ইলেক্ট্ৰনৰ সংখ্যাটো আৰু প্ৰটনৰ সংখ্যাটো বেছি ডিফাৰেন্স এটা আহি যাব সেই কাৰণে ই কি কৰিব 4টা ইলেক্ট্ৰন ল'বওটো ডাইৰেক্টলি ল'লেও প্ৰবলেম হৈ যায় তো ই কি কৰিব ই এটা বান্ধনী গঠন কৰিব বন্ধন এটা গঠন কৰিব বন্ড এটা গঠন কৰিব যাৰ নাম হৈছে সহযোজী বান্ধনী অৰ্থাৎ কি সহযোজী বান্ধনী মানে কোভেলেন্ট বন্ড কোভেলেন্ট বন্ড এটা কি বস্তু এতিয়া স্যাৰ কোভেলেন্ট বন্ড কেনেকুৱা বস্তু যে স্যাৰ কোভেলেন্ট বন্ড হৈছে এনেকুৱা ধৰণৰ এটা বস্তু কোভেলেন্ট বন্ড হৈছে এনেকুৱা ধৰণৰ এটা বস্তু ই বেলেগৰ পৰা নলয়ও বেলেগক ডাইৰেক্টলি মানে হি নিজেও নাযায় ডাইৰেক্টলি নলয়ও কিন্তু কেনেকুৱা ধৰণৰ এটা কথা সহযোজী অৰ্থাৎ কোভেলেন্ট not single valent covalent সহযোজী সহ মানে কি কাৰোবাৰ লগত নিশ্চয়কৈ কিবা এটা আছে তো তেতিয়াহলে চোৱাচোন কাৰ্বনৰ বাহিৰত 4টা ইলেক্ট্ৰন থাকে ন তো ই কি কৰে বেলেগৰ পৰা এই 4টা ইলেক্ট্ৰন বা ধৰি লোৱা বেলেগৰ পৰা এই 4টা ইলেক্ট্ৰন লয় আৰু হিহতকো নিজৰ ফালৰ পৰা অৱদান দিয়ে এতিয়া আমি হাইড্ৰোজেনৰ কথা পঢ়িছো যে হাইড্ৰোজেনকো ষ্টেবল হ'বলৈ এটা ইলেক্ট্ৰন লাগে হাইড্ৰোজেনকো ষ্টেবল হ'বলৈ এটা ইলেক্ট্ৰন লাগে তো কাৰ্বনে সেই চুক্তিটো কাৰ লগত কৰিলে হাইড্ৰোজেনৰ লগত ম্যাক্সিমাম ক্ষেত্ৰত যে কাৰ্বনে হাইড্ৰোজেন বা একযোজী অৰ্থাৎ যাৰ ভ্যালেন্সি 1 হয় তাৰ লগত কি কৰিলে কি এনেকুৱা ধৰণে হাইড্ৰোজেনৰ লগতে বেছি জড়িত হৈ ভাল পায় হাইড্ৰোজেনক ক'লে তুমিও মোৰ এই ইলেক্ট্ৰনটো ইউজ কৰা মইও তোমাৰ ইলেক্ট্ৰনটো ইউজ কৰিম এইটো হাইড্ৰোজেনক ক'লে তুমিও মোৰ ইলেক্ট্ৰনটো ইউজ কৰা এইটোকো ক'লে যে তুমিও মোৰ ইলেক্ট্ৰন ইউজ কৰা আৰু এইটোকো ক'লে যে তুমিও মোৰ ইলেক্ট্ৰন ইউজ কৰা লাষ্টত মই এই গোটেই কেইটা এনেকুৱা ধৰণে ইউজ কৰিম মই ইউজ কৰিম ঠিক আছে এতিয়া এই যে সহযোজী বান্ধনী কোভেলেন্ট বন্ড যে গঠন কৰিলে এটা দুটাৰ মাজত যে শেয়াৰিংটো হ'ল যে হাইড্ৰোজেনো ইয়াৰ পৰা মিউচুৱেলি বেনিফিট এটা পালে যে কাৰ্বনেও তাৰ পৰা মিউচুৱেল বেনিফিট এটা পালে এতিয়া ইয়াৰে দুটামান কি আছে আমাৰ দুটামান ক্যাৰেক্টাৰিষ্টিক আছে ক্যাৰেক্টাৰিষ্টিক নাম্বাৰ 1 সহযোজী যিবিলাক যৌগ কোভেলেন্ট কম্পাউণ্ড যিবিলাক হিহতৰ মাজত ইন্টাৰমলিকুলাৰ ফোৰ্সটো কম থাকে যে ইন্টাৰমলিকুলাৰ ফোৰ্সটো কম থাকে অৰ্থাৎ সেই সহযোজী যৌগবিলাকে বেলেগৰ লগত ইহতৰ নিজৰ মাজৰ কথা কোৱা নাই দেই ইহতৰ
বেলেগৰ লগত আকৰ্ষণী বলটো দুৰ্বল কাৰণে গলনাংক আৰু উতলাংক কম হয় প্ৰথম কথা গলনাংক কি বা বয়লিং পইণ্ট কি বস্তু বয়লিং পইণ্ট স্যাৰ এইটো সৰি মেল্টিং পইণ্ট কি বস্তু মেল্টিং পইণ্ট স্যাৰ সেইটো বস্তু য'ত বস্তু এটা যিটো উষ্ণতা পোৱাৰ পিছত বস্তু এটা গলিবলৈ আৰম্ভ কৰে the temperature on reaching on which a solid start to melt ঠিক আছে আৰু melting point on the same time melting point মানে যোনটো টেম্পাৰেচাৰৰ পিছত হি বয়লিং পইণ্ট মানে হি বইল হ'ব ষ্টাৰ্ট কৰে তো আমি বয়লিং পইণ্ট গম পালোঁ যোনটো টেম্পাৰেচাৰত মেল্ট হয় যোনটো টেম্পাৰেচাৰত বইল হয় তাক বয়লিং পইণ্ট মেল্ট হোৱাটো মেল্টিং পইণ্ট তো এতিয়া এটা কথা চাবা যে যৌগসমূহৰ মাজত দুৰ্বল আকৰ্ষণী বল থাকে মানে ডিউ টু উইক ফ'ৰ্চ অফ এট্ৰাকশ্যন বিটুইন দ্য মলিকিউলছ ইহঁতৰ গলনাংক আৰু উতলাংক কম হয় ইহঁতৰ মাজত মুক্ত ইলেক্ট্ৰন নাথাকে ক'ৰ পৰা মুকলি ইলেক্ট্ৰন থাকিব ইহঁতে নিজে সহযোজী বান্ধনী গঠন কৰি নিজে এটা ষ্টেবল হৈ ৰৈ আছে যে মোক আৰু নালাগে ভাই মই আৰু নোৱাৰো তো মই আৰু নোৱাৰো মোক আৰু নালাগে ইহঁতৰ মাজত ক'ৰ পৰা ফ্ৰী ইলেক্ট্ৰন থাকিব ফ্ৰী ইলেক্ট্ৰন নাথাকিলে ইহঁতে ক'ৰ পৰা ইলেক্ট্ৰিচিটিৰ ভাল কণ্ডাক্টৰ হ'ব কিন্তু ইয়াৰে এটা এক্সেপশ্যন তোমালোকে পাবা এইটো হৈছে গ্ৰেফাইট ঠিক আছে তো এইটো ইহঁতে কি হয় পুৱাৰ কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি এণ্ড হিট ওকে পুৱাৰ কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি এণ্ড হিট তো এইখিনি কথা আমি গম পালোঁ তাৰপিছত আৰু এটা বস্তু তোমালোকে মনত ৰাখা যে কাৰ্বনে তিনি ধৰণৰ সহযোজী বান্ধনী গঠন কৰে প্ৰথম কথাটো এক বান্ধনী অৰ্থাৎ সিঙ্গল বন্ড দ্বিতীয় কথা ডাবল বান্ধনী বা ডি বান্ধনী ডাবল বন্ড বা ট্ৰিপল বন্ড বা ত্ৰি বান্ধনী অৰ্থাৎ ট্ৰিপল বন্ড বা ত্ৰি বান্ধনী অৰ্থাৎ এটা কি বস্তু যে স্যাৰ যেতিয়া কাৰ্বন এটা হাইড্ৰজেনৰ লগত এনেকে এডালে বন্ড গঠন কৰে ঠিক আছে এনেকে এটাই বন্ড গঠন কৰে অৰ্থাৎ বান্ধনী গঠন কৰে তেতিয়া তাক এক বান্ধনী বুলি কোৱা হ'ব এক বান্ধনী ডাবল বন্ড মানে কি ডাবল বন্ড মানে কাৰ্বনে ধৰি লোৱা অক্সিজেন কাৰ্বনে ধৰি লোৱা কি কৰিলে অক্সিজেনৰ লগত এনেকে ডাবল কাৰণ অক্সিজেনক দুটা লাগে অক্সিজেনৰ কিমান অক্সিজেনক দুটা লাগে অক্সিজেনৰ 2.6 2 আৰু 6 হলে তাক দুটা লাগে অক্সিজেনৰ লগত যেতিয়া ডাবল বা বন্ধনী হ'ব তো তাক কি বুলি কোৱা হয় ডি বান্ধনী ঠিক তেনেদৰে তিনিটা বন্ধনী গঠন কৰে যাক ত্ৰি বান্ধনী বুলি কোৱা হয় ভেৰি ইজি একদম ইজি হয় বস্তুবিলাক তাৰপিছত আমি পঢ়িম কাৰ্বনৰ বহুৰূপতা কাৰ্বনৰ বহুত কেইটা ৰূপ আছে ফুলেৰিন তোমালোকে দেখিবলৈ পাবা যে ফুলেৰিন বুলি এটা বস্তু আছে এই ইহঁতৰ মাজত এনেকুৱা ধৰণৰ বন্ডবিলাক দিয়ে থাকে ফুলেৰিন তোমালোকে পাইছা বাকমিনষ্টাৰ ফুলেৰিন বুলি কয় তাৰপিছত তোমালোকে এনেকুৱা ধৰণৰ কি পাবা কাৰ্বনৰ বহু ৰূপ আছে বেলেগ বেলেগ ৰূপ প্ৰকৃতিত কাৰ্বনৰ এক্সিষ্ট কৰে সেই ৰূপবিলাকৰ ভিতৰত এটা হীৰা ডায়মণ্ড তাৰপিছত গ্ৰেফাইটো কাৰ্বনৰ এটা ৰূপ এই যে আমি পেন্সিলটোৰে যে লিখিলে ভিতৰৰ পৰা কলা কলা কিবা এটা যে ওলাই আহে এনেকুৱা ধৰণৰ পদাৰ্থ এটা তো সেই গ্ৰেফাইটটো এই কাৰ্বনৰে এটা ৰূপ নেক্সট যদি আমি কওঁ যে হোৱাট ইজ কেটিনেশ্যন মানে কি বস্তু যে কাৰ্বনে সহযোজী বান্ধনী বনায় ঠিক আছে কাৰ্বনে সহযোজী বান্ধনী বনায় তো আমি যে সৰুতে যে ৰেলগাড়ী খেলিছিলোঁ যে তোমাৰ কাৰোবাৰ পিঠিত হাত দিলা তোমাৰ পিঠিতো কোনোবাই হাত দিলে তো এই বস্তুটোকে কেটিনেশ্যন বুলি কয় যে কাৰ্বনৰ পৰমাণু এটা কাৰ্বন এটম এটা ইউনিচিটি আছে ইহঁতৰ এটা ইউনিক কেৰেক্টাৰিষ্টিক আছে সেইটো কেৰেক্টাৰিষ্টিক হ'ল ইহঁতে সহযোজী বান্ধনীৰে দীঘল শৃংখল অৰ্থাৎ লং চেইন গঠন কৰিব পাৰে দিস কেৰেক্টাৰিষ্টিক ইজ কল্ড কাৰ্টিনেশ্যন বা কেটিনেশ্যন ঠিক আছে ইহঁতক কি বুলি কোৱা হয় কেটিনেশ্যন বুলি কোৱা হয় কেটিনেশ্যন প্ৰপাৰ্টি যে ইহঁতে ৰেলগাড়ী খেলি ভাল পায় মোৰো পিছত কোনোবা আছে ময়ো কাৰোবাৰ পিছত আছো তো ৰেলগাড়ী খেলি ইহঁতে ভাল পায় সেই ৰেলগাড়ী বনা যোনটো প্ৰচেছ যোনটো ইহঁতে এটা আনটোৰ পিঠিত যে এনেকে কাৰ্বনেও মানে নিজৰ মাজত কি কৰে কাৰ্বনৰ মাজতো এনেকে বন্ধ হয় মানে ধৰি লোৱা ইয়াতে এটা হাইড্ৰজেন ইয়াক তিনিটা লাগিব কাৰণ এডাল বন্ধু সি কাৰ্বনৰ লগতে কৰিলে কাৰ্বনে নিজৰ মাজতো সহযোজী বান্ধনী গঠন কৰে তো যিমান লং হৈ যায় থাকে ইয়াৰ কেটিনেশ্যন মানে এনেকুৱা নহয় যে অকল লং হ'ব লাগিব বাট যেনেকৈ দীঘল শৃংখল গঠন কৰি যায় আছে তাক কেটিনেশ্যন বুলি কয় ঠিক আছে ইয়াৰ ওপৰত ভিত্তি কৰি কাৰ্বনৰ নিজৰ বণ্ডৰ ওপৰত বা বান্ধনীৰ ওপৰত ভিত্তি কৰি এই কাৰ্বনৰ যৌগসমূহক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে সংপৃক্ত দ্যাট ইজ স্যাচুৰেটেড এণ্ড ওৱান ইজ অসংপৃক্ত আনস্যাচুৰেটেড সংপৃক্ত মানে কি যে সংপৃক্ত মানে হৈছে কি বস্তু সংপৃক্ত মানে তোমালোকে বস্তু এটা চাবা যে সংপৃক্ত মানে হৈছে যি যৌগত কাৰ্বনৰ এক বান্ধনী থাকে যেনেকৈ এইবিলাক এই দুয়োটা যদি আমি এনেকৈ কওঁ যে এইটো এনেকৈ লগ হৈ আছে
তো এইটোৰ নাম হ'ব সংপৃক্ত, এইটোৰ নাম হ'ব সংপৃক্ত। আৰু অসংপৃক্ত যিবোৰ যৌগত কাৰ্বনৰ মাজত ডাবল বন্ড ট্ৰিপল বন্ড থাকে। তো স্যার ডাবল বন্ড ট্রিপল বন্ড কেনেকে থাকে? তো আমি ইতিমধ্যে পাই আহিছো যে এইটো সংপৃক্ত গ'ল, আমি গম পালো যে কাৰ্বনক আৰু 4টা লাগে। তো কাৰ্বনে আমি 2টা কাৰ্বনৰ মাজত ডাবল বন্ড দি দিলো, ঠিক আছে, কাৰ্বন 2টাৰ মাজত ডাবল বন্ড দি দিলো, দি পিনে ইয়াকে আৰু এটা দুটা বন্ড তাৰ গুচি গ'ল, 4টাহে, ইয়াকো 4টা, এনেকুৱাকে লাগে। তাৰ পিছত আমি কাৰ্বনৰ মাজত ট্ৰিপল বন্ড দি দিলো, এটা লাগে, এটা লাগে। তো কাৰ্বনৰ মাজত তেনেকে তুমি ডাবল বন্ড দিলে বা ট্ৰিপল বন্ড ইউজ কৰিলে, দ্বিবন্ধনী বা ত্ৰিবন্ধনী ইউজ কৰিলে তুমি তাক অসংপৃক্ত বুলি ক'বা, আনসেচুৰেটেড। আৰু যদি সিঙ্গল বন্ধনী অৰ্থাৎ সিঙ্গল যদি তুমি কি ইউজ কৰা, সিঙ্গল যদি তুমি বন্ড ইউজ কৰা, তেতিয়াহ'লে তাক সংপৃক্ত বুলি ক'বা, ঠিক আছে, ঠিক আছে। তো তাৰ পিছত আমি এইবিলাক পঢ়িলো। এতিয়া কাৰ্বন যৌগৰ নামাকৰণ কেনেকে কৰা হ'ব? কাৰ্বন যৌগৰ নামাকৰণ, তো একদম এটা মনত ৰাখিবলগীয়া কথা, যদি এটা কাৰ্বন আছে কম্পাউণ্ডটোত, যদি কম্পাউণ্ডটোত এটা কাৰ্বন আছে তাক কোৱা হ'ব মিথ, যদি 2টা আছে তাক কোৱা হ'ব ইথ, যদি 3টা আছে তাক কোৱা হ'ব প্ৰপ, যদি 4টা আছে তাক কোৱা হ'ব বিউট, যদি 5টা আছে তাক কোৱা হ'ব পেন্ট, যদি 6টা আছে তাক কোৱা হ'ব হেক্স। তাৰপিছত এলকেন, এলকিন, এলকাইন 3টা বস্তু, এলকেন হলে পেন্টেন, মিথেন, হেক্সেন, ইথেন, এলকিন হলে প্ৰপিন, বিউটিন, এইবিলাক বস্তু। তো তাক কেনেকুৱা ধৰণে নামাকৰণ কৰা হয় সেই বস্তুটো চাম আমি। যে প্ৰথম কথা স্যাৰ, তাক নামাকৰণ কৰাৰ কাৰণে আমাৰ ওচৰত নামাকৰণৰ কাৰণে এটা বস্তু আছে, যে স্যাৰ এই বস্তুটোৰ নামাকৰণ আমি কেনেকে কৰিম। তাৰ আগতে তোমালোকে এই যোনখিনি কাৰ্যকৰী মূলকৰ নামাকৰণ সেইখিনি বস্তু জানিব লাগিব। যে হেলোজেন যদি থাকে তাৰ উপসৰ্গ হ'ব ক্লৰো, ব্ৰমো, ফ্লুৰো, ইওডো, আয়োডো, মানে আয়োডো, তো এইখিনি হ'ব। যেনেকে তোমালোকৰ কাৰ্যকৰী মূলক মানে এতিয়া কি বস্তু, অৰ্থাৎ হোৱাট ইজ ফাংচনেল গ্ৰুপ? ফাংচনেল গ্ৰুপ আৰ দোজ গ্ৰুপ অর দোজ কেমিক্যাল কম্পাউন্ডস বা এলিমেন্ট হ'ব পাৰে, ই যিকোনো এটম যোনে লগ হৈ সেই কাৰ্বনত লগ হৈ ই কি কৰিব পাৰে, কাৰ্বনত লগ হৈ কাৰ্বনক এটা বেলেগ কেমিক্যাল প্ৰপাৰ্টি এটা দি দিব পাৰে, তাৰ নাম কাৰ্যকৰী মূলক বা ফাংচনেল গ্ৰুপ। যোনে সেই কম্পাউণ্ডটোৰ ফাংচনখিনি ৰেগুলেট কৰায়, যোনে সেই বস্তুখিনিৰ ফাংচনখিনি ৰেগুলেট কৰায়, যে স্যাৰ এই ফাংচনটো এনেকুৱা ধৰণৰ হ'ব, যে স্যাৰ এই ফাংচনটোত আমি এনেকুৱা ধৰণে কৰিম, কোনে কৰিব এইটো? এই ফাংচনেল গ্ৰুপবিলাকে। তোমালোকে সদ্যহতে 7টা ফাংচনেল গ্ৰুপৰ কথা বা 6টাৰ কথা জানিব লাগে। এটা হ'ল হেলো, হেলোজেন থাকিলে আগত হেলো বহে। স্যাৰ হেলোজেন মানে এই ক্লোৰিন, ব্ৰমিন, ফ্ৰুম, তাৰপিছত তোমাৰ ফ্লোৰিন, আয়োডিন, এইবিলাক। তো এইবিলাক থাকিলে হেলো কেনেকে বহে? স্যাৰ হেলো আৰু কি হ'ব পাৰে? হেলোজেন যদি থাকে তেতিয়াহ'লে বহে হেলো, হেলোজেনৰ কাৰণে কি বহে? হেলো বহে। হেলো স্যাৰ কেনেকে বহে? হেলো কেনেকে বহে জানানে? ধৰি লোৱা ক্লোৰিন থাকিল, ক্লোৰিন থাকিলে কি বহিব? ক্লোৰো, মানে হেলোৰ দৰে সাউন্ড হ'ব লাগে, ক্লোৰো। কি বহিব? ক্লোৰিন থাকিলে ক্লোৰো, ব্ৰমিন থাকিলে ব্ৰমো, ব্ৰমিন থাকিলে ব্ৰমো, এইবিলাক। তাৰপিছত স্যাৰ সেকেন্ডটো আছিল এলকহল থাকিলে বহে অল। স্যাৰ সেকেন্ডটো আছিল এলকহল যদি বহে, যদি এলকহল থাকে তেতিয়াহ'লে অল বহে। যদি এলডিহাইড থাকে স্যাৰ, এলডিহাইড থাকিলে এল বহে। কি বহে? এলডিহাইড। তোমালোকে জানা এলডিহাইড এটা মূলক আছে, কাৰ্যকৰী মূলক। এই কাৰ্যকৰী মূলকটো এলডিহাইড থাকিলে কি বহে? এল বহে, ঠিক আছে, এলডিহাইড থাকিলে এল বহে। তাৰপিছত কিটন থাকিলে অন বহে, কাৰ্বক্সিলিক এসিড থাকিলে অইক এসিড, দ্বিবন্ধনী ত্ৰিবন্ধনী থাকিলে ইন আৰু ওয়াইন বহে। ত্ৰিবন্ধনী থাকিলে এলকাইন বুলি কয়, দ্বিবন্ধনী থাকিলে এলকিন বুলি কয়। তো সেইকাৰণে ইন আৰু ওয়াইন বহে। কেনেকে বহে? যে স্যাৰ আমি যদি কওঁ যে আমাৰ হাতত এটা কম্পাউণ্ড আছে চি, এনেকে, তো ঠিক আছে, ইয়াতে এইচ আছে, এইচ আছে, এইচ, এইচ, ওকে, ওকে, ক্লোরিন এটা দিছো, 3টা আছে মিথ, ইথ, প্রপ, এলকেন হয়। তো ই প্রপেন আছিল আগৰ পৰা ই প্রপেন আছিল, প্ৰপেন আগৰ পৰা আছিলে। লগতে আমি এটা কথা জানো যে হেলোজেন গ্ৰুপ বহিলে প্লাস আগত হেলো বহে, প্ৰিফিক্স বহে, প্ৰি আগত বহে। তো প্ৰপেনৰ লগত Cl বহিল, মানে ক্লোৰোপ্ৰপেন, ক্লোৰোপ্ৰপেন, এই বস্তুখিনি হি বহিল, তাতে ক্লোৰোপ্ৰপেন বহিল, ঠিক আছে। তো
এনেকুৱা ধৰণৰ কথা হোমোলগাছ সিরিজৰ কথা এতিয়া আমি পঢ়িম হোৱাট ইজ হোমোলগাছ সিরিজ হোমোলগাছ সিরিজ আর দ্য গ্রুপ অফ অর্গানিক কম্পাউন্ডস গ্রুপ অফ অর্গানিক কম্পাউন্ড য'ত মানে সব মানে কি থাকে কম্পাউন্ডস হ্যাভ দ্য সেম ফাংশনাল গ্রুপ সেম ফাংশনাল গ্রুপে থাকে সেইবিলাকক হোমোলগাছ সিরিজ বা সমগণীয় শ্ৰেণী বুলি কোৱা হয় যেনেকৈ মিথেন ইথেন প্ৰপেন বিউটেন অৰ্থাৎ এলকেন যোনটো আমি কৈছিলো যে এলকেন এলকেনটো এনেকুৱা এটা বস্তু এলকেনটো এনেকুৱা এটা শ্ৰেণী যোনটো হৈছে সংপৃক্ত এটা ধৰি লোৱা এইটো CH4 অৰ্থাৎ CH4 এইটো এনেকেও লিখিব পাৰো CH4 আমি এনেকেও লিখিব পাৰো এইটোৰ নাম হ'ব মিথেন তাৰ পিছত ঠিক তেনেকে আমি কি লিখিব পাৰো C2H6 এইটোৰ নাম হ'ব ইথেন এইটোৰ নাম হ'ব ইথেন তাৰ পিছত C3H8 তাৰ পিছত C3H8 সেইটোৰ নাম হ'ব প্ৰপেন অৰ্থাৎ সেইটোৰ নাম হ'ব প্ৰপেন C3H8 এটা প্যাটার্ন লক্ষ্য কৰিছানে যে এই বস্তুবিলাক চোন একেই এলকেনতে পৰে তো ইয়াৰে এটা প্যাটার্ন আছে যে প্ৰথমটো আছিল CH4 দ্বিতীয়টো আছিল C2H5 C2H6 দ্বিতীয়টো আছিল C2H6 তৃতীয়টো আছিল C2H8 C3H8 এনেকুৱা লাগা নাই যে C যদি এক আছে এটো হৈছে H হৈছে 2 * 1 + 2 যদি C2 আছে তেতিয়াহলে H হৈছে 2 * 2 + 2 C যদি 3 আছে তেতিয়াহলে H হৈছে 2 * 3 + 2 মানে ইয়াৰে এটা কমন ফর্মুলা আমি উলাব পাৰো যে CnH2n + 2 This is the common formula for alkane alkane এটো কমন ফর্মুলা হয় তার পিছত যদি আমি কও যে স্যার অ্যালকিন হোমোলগাস সিরিজ এইবিলাক অ্যালকিন অর্থাৎ অ্যালকিন তো অ্যালকিন যদি স্যার আমি এতিয়া কও তেতিয়ালে কেনেকুৱা হ'ব অ্যালকিনৰ হ'ব CnH2n মানে মিথিন হ'বনে নাই আমি চাই ল C1H2 * 1 হয়নে নাই চাই ল যে CH2 দুটা H কত কার্বনৰ চোন ফুলফিলে নহল টেট্ৰাভেলেন্সি চতুৰ্যুজতা চাৰিটা যুজতা লাগে ডাবল বন্ড বনাব নোৱাৰে তো সেই কাৰণে কি কয় আমি যে সেই কাৰণে আমাৰ মিথিন নাথাকে সেই কাৰণে মিথিন বোলা কোনো বস্তু নাথাকে এক্সিস্ট নকৰে এই কাৰণে মিথিন বোলা কোনো বস্তু এক্সিস্ট নকৰে এই কথাটো তোমালোকে মনত ৰাখিবা স্যাৰ মিথিন এক্সিস্টে নকৰে তাৰ পিছত স্যাৰ ইথিন কৰে নে ইথিন কৰিবও পাৰে কাৰণ দুটা কাৰ্বন ন C2H2 * 2 মানে C2H4 কৰিব পাৰে নেকি চাও C2H4 দুটা দি লও প্ৰথমতে দুটা দি লও H4 হল 1 2 3 তিনিটা হৈছে দুটা বন্ধনী নিজৰ মাজত বনালে ইয়েস ইথিনৰ পৰা এক্সিস্ট কৰে মিথিন নকৰে ইথিন প্ৰপিন পেন্টিন বিউটিন এইবিলাক বস্তু কৰিব ঠিক আছে ওকে তাৰ পিছত আছে এলকাইন তাৰ পিছত থাকিব এলকাইন এইবিলাক হোমোলগাস সিরিজ হয় একদম মনত ৰাখিবা যে এইবিলাকৰ নাম হল এলকাইন এটো নাম হল এলকাইন এলকাইন কেনেকুৱা স্যার CnH2n - 2 এটো এলকাইন স্যার মিথিন কৰিবনে আরে যদি মিথাইন কৰিবনে মিথাইন কিয় নকৰে C1H2 * 1 - 2 C1H0 এটো নকৰে স্যার ইথাইন কৰিবনে ইথাইন কৰিবনে C2H2 * 2 - 2 অর্থাৎ C2H2 1 2 দুটা হল 3 4 ইথাইনৰ পৰা কৰিব
কিয় কৰিব ই ত্ৰিবান্ধনী গঠন কৰে ই তিনিডাল বান্ধনী গঠন কৰে আগৰটোৱে কৰিছিল দুইডাল বান্ধনী এটো মনত ৰাখিবা আৰু এইটোৰ আছিল সিঙ্গল বন্ড এইবিলাক বন্ড হয় তো ই ত্ৰিবান্ধনী গঠন কৰে ত্ৰিবান্ধনী গঠন কৰিলে ই সিৰ মাজত তিনিটা বন্ড দিয়া আৰু এটা এটা দিলে ইথাইনৰ পৰা ই গঠন কৰিব ইথাইন মিথ ইথ প্ৰপাইন এইবিলাকই গঠন কৰিব ঠিক আছে তাৰপিছত নেক্সট আমি চাম গঠন সমযোজী মানে স্ট্ৰাকচাৰেল আইসোমাৰ্স মানে কিছুমান যৌগৰ আণবিক সংকেত একে হয় কিছুমান যৌগৰ আণবিক সংকেত একদম একে যেনেকৈ তুমি যদি বিউটেনৰ ক্ষেত্ৰত চোৱা নৰ্মেল বিউটেন আৰু আইসোবিউটেন অলপমান বেলেগ বেলেগ তুমি যদি স্ট্ৰাকচাৰেল ফৰ্মুলা অফ সাইক্লোহেক্সেন চোৱা সাইক্লোহেক্সেনটো অলপ বেলেগ পাবা হেক্সেন মানে 6টা যদি আমি হেক্সএন বুলি কওঁ যে আমাক কি লাগে হেক্সেন আমাক লাগে হেক্সেন তো হেক্সেনত তুমি এটা বস্তু পাবা যে 6 লাগিব মানে সি লাগিব 6টা তো এন আছে কার্বন কেইটা লাগিল বন্ড বিলাক কার্বন বুলি ধৰা ইয়াতে 3টা 4টা 7টা 4টা 11টা 3টা 14টা ইয়াতে লাগিল 14H অৰ্থাৎ হেক্সেন বুলি ক'লে এনে গম পাই যে C6 H 12 আৰু 2 14 ঠিক আছে এতিয়া যদি আমি সাইক্লোহেক্সেন আকো সাইক্লো মানে এটা সাইকেলৰ দৰে তাক সজাই লৈছো এটা সাৰ্কলৰ দৰে তাক সজাই লৈছো সাইক্লোহেক্সেন এটা যদি আকো অৰ্থাৎ কেনেকুৱা স্যাৰ যে C C C 1 2 3 4 5 6 তো এনেকুৱাকৈ যদি তাৰ বন্ড বিলাক দিও আমি চাও কোড কিমানটা লাগে স্যাৰ ইয়াতে কিমানটা লাগিব এটা দুটা আছে তো ইয়াতে দুটা হাইড্ৰোজেন লাগিব এটা দুটা আছে ইয়াতে দুটা লাগিব তো দুটা এটা 1 2 3 4 1 2 3 4 2 3 4 ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 তো সাইক্লোহেক্সেন হ'ব কিমান C6H12 মানে এইটো যে সোয়া কিমানটা আছে এটা দুটা 3 4 5 6 7 8 9 10 11 12টা কিন্তু এনে হেক্সেনত কিমানটা থাকে এনে হেক্সেনত কিমানটা থাকে যে হেক্সএন C6H12 এইটো এটা আছিল ফৰ্মুলা যে দেখাত একেই গঠন মানে আণবিক সংকেত একেই কিন্তু গঠন সংকেত বেলেগ বেলেগ সেইবিলাকক গঠন সমযোজী বোলে মানে ইহঁতৰ গঠন সমযোজী বেলেগ গঠনটো ইহঁতৰ বেলেগ হ'ব যে 14H আছে যদিও মানে দুটা হাইড্ৰোজেন ই মানে কি হৈ যাব যে সাইকেল গঠন কৰিব তোমালোকে গম পাবা যে ইয়াত কার্বন হিমানে আছে ই হেক্সেনে হয় কিন্তু সাইক্লোহেক্সেন হয় নিজে নিজৰ মাজত দুটা বন্ড গঠন কৰিছে যদি এইডাল চেইন আমি এনেকে ভাঙি দিও তেতিয়ালে দুটা বন্ড নোহোৱা হৈ যাব ইয়াৰ পৰা এটা এক্সট্ৰা দুটা লাগিব তো এনেকুৱা ধৰণে ইয়াতে মাৰ্জ হৈছে তো যি যৌগৰ আণবিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ তাক গঠন সমযোজী বোলে ঠিক আছে নেক্সট আমি চাও যদি কার্বন যৌগৰ কিছুমান ৰাসায়নিক ধৰ্ম আছে যেনেকৈ একদম ফাৰ্স্ট ৰাসায়নিক ধৰ্মটো কার্বন যৌগৰ তাক যদি দহন কৰা হয় অৰ্থাৎ যদি তাক পুৰি দিয়া হয় তেতিয়ালে কার্বন ডাই অক্সাইড আৰু তাপ অৰ্থাৎ কম্বাসনত কি হলে কার্বন ডাই অক্সাইড আৰু তাতে হিট এন্ড লাইট ওলাই নরমাল কথা কার্বন ডাই অক্সাইড হিট এন্ড লাইট তাৰপিছত যেতিয়া অক্সিডেশন কৰা হয় যে কিছুমান পদাৰ্থ অক্সিজেন দিব পাৰে এইবোৰ জাৰক পদাৰ্থ ক্ষাৰকীয় পটাছিয়াম পাৰামাংগানেট বা আম্লিক পটাছিয়াম ডাইক্রোমেট এলকোহল এই যে ক্ষাৰকীয় KMnO4 আৰু আম্লিক পটাছিয়াম ডাইক্রোমেট K2Cr2O7 হয়নে নাই তো ইহঁতক জাৰক পদাৰ্থ বোলে বিকজ ইহঁতে অক্সিজেন দিব পাৰে চোৱাচোন C3CH2OH আছিল এটো এলকোহল আছিল তো ইয়াকে অক্সিজেন দি CH3COOH কৰি দিছে এই হাইড্ৰোজেনটো গুছাই ইয়াৰ জায়গাত আকৌ অক্সিজেন সোমাই দিছে তো এনেকুৱা ধৰণৰ কাৰণ তাৰ পৰা আৰু কি ওলাব ইহঁতে কি কৰিছে অক্সিডাইজ কৰিছে এইটো চোৱাচোন অক্সিজেন এড হৈছে নে হাইড্ৰোজেন নোহোৱা হৈ গৈছে অক্সিজেন এড হৈছে ঠিক তেনেকৈ এডিশন ৰিঅ্যাকশন এটা হ'ব যেতিয়া প্যালেডিয়াম বা নিকেল থাকে এইবিলাক হয় কি ক্যাটালিস্ট প্যালেডিয়াম বা নিকেল এইবিলাক ক্যাটালিস্ট থাকে তেতিয়া কি হয় হাইড্ৰোজেনে আনসেচুৰেটেডৰ পৰা অৰ্থাৎ অসম্পৃক্তৰ পৰা সম্পৃক্ত হাইড্ৰোকাৰ্বন অৰ্থাৎ সম্পৃক্তলৈ যায় অৰ্থাৎ আগতে আছিল যে দুটা এনেকুৱা ধৰণৰ R C R মানে কি কিছুমান গ্ৰুপ মাজত ডাবল বন্ড আছিল
মাজত ডাবল বন্ড আছিল এতিয়া হে আৰ বিলাকটো ঠিকে ৰাখিল কিন্তু হাইড্ৰোজেন সোমাই গল জাগায় জাগায় এটা এটা হাইড্ৰোজেন সোমাই গল ফলত এই মাজৰ ডাবল বন্ডাল সিঙ্গেল বন্ডলৈকে ভাঙি গল অৰ্থাৎ হি আনসেচুৰেটেডৰ পৰা স্যাচুৰেটেড হল এইখিনিয়ে কথা তাৰ পিছত তোমালোকে প্ৰতিস্থাপন অৰ্থাৎ সাবস্টিটিউশন ৰিঅ্যাকশন কিছুমান দেখিবলৈ পাবা হোৱাট ইজ সাবস্টিটিউশন ৰিঅ্যাকশন যদি তুমি কি হয় মিথেনক Cl2 মানে Cl2 লগত থৈ দিয়া তেতিয়া হলে CH3Cl হ'ব এটা হাইড্ৰোজেন ওলাই যাব ইয়াৰ পৰা অৰ্থাৎ কেনেকুৱা যে CH4 টো দেখিবলৈ কেনে CH4 টো স্যাৰ দেখিবলৈ এনে CH4 টো দেখিবলৈ এনেকুৱা ইয়াতে হাইড্ৰোজেন থাকে হাইড্ৰোজেন Cl2 ইয়াতে সূৰ্যৰ পোহৰ লাগে তো ইয়াতে হাইড্ৰোজেন ওলাই নিজে ঘুমাই যাব এটো Cl ঘুমাব আৰু কি হ'ব Cl ঘুমাব লগতে HCl গঠন হ'ব কেনেকৈ HCl গঠন হ'ল ইয়াৰে এটা হাইড্ৰোজেন আৰু ইয়াৰে পৰা এটা ক্লোৰিন গ্যাস অকল এটা ঘুমাল ইয়াৰ পৰা এটা ক্লোৰিন তো ঠিক তেনেকুৱা ধৰণে ই কি কৰিলে প্ৰতিস্থাপন হাইড্ৰোজেন গুছাই ক্লোৰিন ঘুমালে তাতে তো সেই কাৰণে ই কি কৰে প্ৰতিস্থাপন বিক্ৰিয়াও কৰে বুলি আমি দেখা পাওঁ এই চাৰিতে কি আছিল জাৰণ কৰে যোগাত্মক বিক্রিয়া করে অর্থাৎ ই অসংপৃক্তৰ পৰা সংপৃক্ত হয় প্যালেডিয়াম বা নিকেল অনুঘটকৰ সহায়ত দহনত ইয়াৰ কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হয় পোহৰ উৎপন্ন হয় কিন্তু হাইড্ৰকাৰ্বন হলে তাত পানী উৎপন্ন হ'ব এটো মনত ৰাখিবা তাৰ পিছত তুমি সূৰ্যৰ পোহৰত ই কি কৰে প্ৰতিস্থাপন বিক্ৰিয়াও কৰে যে কিছুমান পৰমাণু যেনেকৈ ক্লোৰিনকো মানে ক্লোৰিনেও এটা কাৰ্বনক কি দিব পাৰিব ইলেক্ট্ৰন এটা দিব পাৰিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা লাষ্টৰ পিনে আমি ইথানল বুলি এটা বস্তু পাওঁ যে ইথানল হৈছে কি ইহতে এলকহলীয় পানীৰ মুখ্য উপাদান হয় ইথানল নামটোৰ পৰা উলিওৱা যে স্যাৰ মিথ আৰু ইথ কাৰ্বন দুটা আছে ইথানল অল বুলি কৈছে ঠিক আছে কাৰ্বন দুটা আছে অল বুলি কৈছে মানে এলকহল OH গ্ৰুপ লাগিব এটা আৰু হাইড্ৰোজেন বাকি কিটাত দি দিয়া অৰ্থাৎ C2H5OH C2H5OH এটো হৈছে ইথানল ই পানীৰ লগত যিকোনো অনুপাতত মিহলি হয় এক সলভেন্ট হিচাপে ইউজ কৰিব পাৰি টিংচাৰ আয়োডিন তাৰ পিছত তোমাৰ টিংচাৰ কফ সিৰাপ আদিত ইথানল ব্যৱহাৰ কৰা হয় এতিয়া সোডিয়ামৰ লগত ইথানলৰ ৰিঅ্যাকশন কেনেকুৱা যে স্যাৰ এনে সোডিয়াম লগ হৈ কি কৰে C2H5ONA এই H2 গুছাই দিয়ে এটো এটা ৰিডাকশন ৰিঅ্যাকশন কিয় স্যার ইয়াতে এই OH H2 ই গুছাই দিলে এটো এটা অক্সিডেশন ৰিঅ্যাকশন H2 গুছাই দিলে আৰু H2 গ্যাস ইয়াৰ পৰা ওলালে তাৰ পিছত নিৰুডন মানে ডিহাইড্ৰেচন এইটো এবাৰ মেট্ৰিক পৰীক্ষাত আহিছিল তোমালোকে চাবা ডিহাইড্ৰেচন মানে কি গাঢ় H2SO4 ব্যৱহাৰ কৰি ইথিন মই যে অলপ আগে কৈছিলো ইথিন মিথ ইথ অৰ্থাৎ C2H কিমান হ'ব 4 অৰ্থাৎ ডাবল বন্ড যদি আমি দিও ইয়াতে দুটা বাস তো ইথিনক কি কৰা হয় C2H4 H2SO4 যদি আমি ইয়াতে দিও C2H5OH তেতিয়া হলে C2H4 ইথিন আৰু লগতে পানী উৎপন্ন হয় ঠিক আছে এনেকুৱা ধৰণৰ ইথানলৰ বিক্ৰিয়াবিলাক তোমালোকৰ পৰীক্ষাটো আহিব বুলি মই ভাবো ওকে তাৰ পিছত আমি ইথানোইক এসিডৰ বিক্ৰিয়া এটা ইথানোইক এসিড কি তো ইথানোইক এসিডৰ দুটাই বিক্ৰিয়া আছে যে এসিড আৰু এলকহলৰ মাজত হোৱা বিক্ৰিয়া ইথানোইক এসিড আছে এটো কিয় তাক ইথানোইক এসিড বুলি কোৱা হয় ইয়াতে চোৱাচোন CH3COH কাৰ্বন 1 2 দুটা আছে বাস তো তাক এলকহলৰ লগত C2H5 ইথানলৰ লগত বিক্ৰিয়া কৰিলে কি পোৱা যায় এস্টাৰ এইটো এস্টাৰ বুলি কয় CH3COOC2H5 আৰু কি পোৱা যায় লগতে পানী উৎপন্ন হয় H2O এটো কোৱা হয় এস্টাৰি ভৱন বিক্ৰিয়া বা এস্টাৰিফিকেশন বিক্ৰিয়া তাৰ পিছত তোমাৰ এটাই আছে যে তাপ আৰু অনুঘটক গাঢ় H2SO4 ব্যৱহাৰ কৰা হয় ইয়াৰ লগত ইয়াতে H2SO4 কনসেন্ট্ৰেটেড H2SO4 থাকে ঠিক আছে হিট এন্ড কনসেন্ট্ৰেটেড H2SO4 বিৰাট সুইট গুন্ধাই এস্টাৰ সমূহ বিৰাট ধুনিয়া গুন্ধাই আমাৰ পাৰফিউম বিলাক যেনেকুৱা গুন্ধাই ঠিক তেনেকুৱা গুন্ধাই ওকে তাৰ পিছত আমি পাওঁ সেপনিফিকেশন বিক্ৰিয়া সাবুনি ভৱন ইয়াতে কি কৰা হয় গম পোৱা নাই তুমি এই সাবুন উৎপাদনত ব্যৱহাৰ কৰা হয় CH3COO HCH2CH3 এইটো বস্তু মানে যেতিয়া তুমি সাবুনি ভৱন বিক্ৰিয়া কৰিবা তেতিয়া কি হয় খাৰৰ সৈতে যদি বিক্ৰিয়া কৰা তুমি
ইথানয়িক এসিডে NaOH ৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এইটো NaOH ৰ লগত লৱণ সল্ট তাৰপিছত কাৰ্বনেটৰ সৈতে কি কৰে কাৰ্বনেটৰ সৈতে Na2CO3 আৰু Na2CO3 সোডিয়াম কাৰ্বনেট এইটোৰ লগত বিক্ৰিয়া কৰি কি কৰে এইটো উৎপন্ন কৰে লৱণ এটা উৎপন্ন কৰিলে তাৰপিছত পানী আৰু কি উৎপন্ন কৰিলে CO2 হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে উইথ হাইড্ৰোজেন কাৰ্বনেট ইথানিক এসিডে NaHCO3 ৰ সৈতে বিক্ৰিয়া কৰি লৱণ পানী আৰু CO2 উৎপন্ন কৰে ঠিক আছে সাবুন আৰু অপমাৰ্জক মাইসেলি এইখিনি বস্তু তোমালোকে জানা যে সাবুনৰ দুটা মেৰু থাকে এইটো মেৰুৱে পানী বেয়া পায় এইটো মেৰুৱে পানী ভাল পায় মানে মূৰটোৱে পানীৰ পিনে থাকে আৰু বাকি এইখিনি কিহৰ পিনে থাকে মূৰটো এই কাৰণে পানীৰ পিনে থাকে আৰু এইখিনিয়ে মলি চলিবিলাক এনেকে ধৰি থাকে তো এইখিনি মাজত মলি ধৰি লোৱা তো এইখিনি যেতিয়া ধুই দিম গোটেইখিনি আতৰি যায় অৰ্থাৎ কি যে স্ট্ৰাকচাৰ অফ মাইসেলি এনেকুৱা যে এটা মুৰে পানী ভাল পায় এটা মুৰে বেয়া পায় ভাল পোৱা মূৰটো পানীৰ পিনে থাকে বেয়া পোৱা মূৰটো মলিৰ পিনে থাকে জল বিকৰ্ষী মূৰটো তো ধুই দিয়াৰ লগে লগে গোটেইখিনি গুচি যায় এনেকুৱাই একদম ইজি হয় গোটেই বস্তুটো তো গোটেই চেপ্টাৰটো এনেকুৱা ধৰণৰে আছিল হোপ তোমালোক সকলোৱে ভাল পালা যদি ভাল পালা নেক্সট তোমালোকক কেনেকুৱা ধৰণৰ চেপ্টাৰ লাগে মোক তলত কমেন্টত জনাবা সকলোকে লগ পাই আছো আৰু মোৰ সতে সায়েন্স অতি ইজি হৈ পৰিব